নমস্কাৰ বন্ধুসকল উইকলি কাৰেণ্ট এফেয়াৰ্ছলৈ আপোনালোকক স্বাগতম জনাইছোঁ ইয়াতে আপোনালোকে সপ্তাহটোৰ ভিতৰত কি কাৰেণ্ট এফেয়াৰ্ছ হৈ গৈছে সাম্প্ৰতিক কি ঘটনা ঘটি গৈছে সকলোবিলাকৰ কথা গম পোৱা যাব আৰু লগতে অসমৰ কি ঘটনা ঘটিছে তাৰ বিষয়ে গম পাব আৰু আজি আমি এই ভিডিঅ'টোত 24 জানুৱাৰীৰ পৰা 27 জানুৱাৰীৰ ভিতৰত কি ঘটনা ঘটিছিল 2019ৰ এইখিনি কথা আলোচনা কৰিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম মই গোটেই ভিডিঅ'টো বা গোটেই যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছিলে সেইখিনি বেলেগ বেলেগ পাৰ্টত ভাগ কৰি লৈছোঁ সুবিধা হ'বৰ কাৰণে প্ৰথম এৱাৰ্ড আমি বাকীখিনি কি জগতত কি এৱাৰ্ড লাভ কৰিছিলে যোৱা সপ্তাহত এই কথাৰ বিষয়ে আলোচনা কৰিম প্ৰথমটো হৈছে উইমেন ভইচ এৱাৰ্ড এইটো অপিজয় কলকাতা লিটাৰেৰী ফেষ্টিভেলত দিয়া হৈছিলে আৰু এইটো লাভ কৰিছে কোনে ৰঞ্জনী মুৰালী তেখেত এগৰাকী US বেষ্ট ইণ্ডিয়ান এগৰাকী পইট হয় কবি হয় আৰু ইয়াতে যি এই এৱাৰ্ডটো কি হয় মহিলাসকলৰ বেলেগ বেলেগ যিসকলে এনেকৈ মহিলাসকলে মাত মাতে বা তেওঁলোকৰ ৰাইটিংছবিলাকৰ ভিত্তি কৰি এই এৱাৰ্ডটো দিয়া হয় আৰু 2019ৰ এৱাৰ্ড লাভ কৰিছে ৰঞ্জনী মুৰালী অ'কে নেক্সটটোত আগবাঢ়োঁ নেক্সটটো হৈছে কি সৰস্বতী এৱাৰ্ড 2017 এই এৱাৰ্ডটো কাক দিছে চিন্তাসু য়াশচন্দ্ৰ নামৰ এজন কবিক দিছে তেখেত এজন গুজৰাটী লেখক হয় তেখেত আৰু তেখেতক দিছে সৰস্বতী এৱাৰ্ডটো তেখেতে অলৰেডি বেলেগ বেলেগ বহুত এৱাৰ্ড পাইছে পদ্মশ্ৰী উপাধি তেখেতে পাইছে আৰু 2017ৰ সৰস্বতী এৱাৰ্ডক তেখেতক সন্মানিত কৰা হৈছে নেক্সট হৈছে নেশ্যনেল ইউথ এৱাৰ্ড 2019 এই নেশ্যনেল ইউথ এৱাৰ্ডৰ 2019ৰ কাৰণে কি হৈছে 26জন যুৱক মানে ছিলেক্ট কৰা হৈছে নেক্সট আহিলে ভাৰত ৰত্ন এৱাৰ্ড এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় ভাৰত ৰত্ন এৱাৰ্ড 3জন মানুহক দিছে আৰু এটা কথা মনত ৰাখিব যে ভাৰত ৰত্ন এৱাৰ্ড 3জনকেই মেক্সিমাম দিব পাৰে এটা বছৰত এই 2019ৰ বছৰত যি 3জন লাভ কৰিছে 3জনে ভাৰত ৰত্ন এৱাৰ্ড সেইকেইজন হৈছে প্ৰণৱ মুখাৰ্জী নানাজী দেশমুখ আৰু ভূপেন হাজৰিকা তো প্ৰণৱ মুখাৰ্জী তেখেতো ফৰ্মাৰ আমাৰ প্ৰেছিডেণ্ট হয় প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু দ্বিতীয়তে নানাজী দেশমুখ তেখেত এজন বিশিষ্ট সমাজকৰ্মী আছিল সমাজ সংস্কাৰৰ কাৰণে সমাজৰ কাৰণে তেখেতে যথেষ্ট কাম কৰি থৈ গৈছে তেখেত RSSৰ লগত জড়িত আছিল আৰু তৃতীয়জন ভূপেন হাজৰিকা তেখেতৰ বিষয়েতো মই নকলেও হ'ব সকলোৰে আমাৰ অসমীয়াৰ বুকুৰ আপোন শ্ৰদ্ধাৰ অতিকে মৰমৰ ভূপেন হাজৰিকাদেৱ আৰু নানাজী দেশমুখ আৰু ভূপেন হাজৰিকা এই দুয়োজনেই কিন্তু মৰণোত্তৰভাৱে এই ভাৰত ৰত্ন এৱাৰ্ডটো লাভ কৰিবলৈ সক্ষম হৈছে অ'কে নেক্সট আহিলে কি পদ্ম এৱাৰ্ড এই বছৰত মুঠতে 112জন ৰিচিপেণ্টে লাভ কৰিবলৈ সক্ষম হৈছে এই 112জনৰ ভিতৰত এইখিনিতে কৈ থওঁ যে পদ্ম এৱাৰ্ডটো কি হৈছে গোটেই যি 3টা এৱাৰ্ডত ইয়াক ভাগ কৰে পদ্ম এৱাৰ্ডটোক সেইকেইটা হৈছে কি পদ্মবিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী এৱাৰ্ড তো এই 3টা এৱাৰ্ডৰ ভিতৰত পদ্মবিভূষণটো সকলোতকৈ সন্মানীয় তাৰপিছতেই হ'ল পদ্মভূষণ তাৰপিছত হ'ল পদ্মশ্ৰী তো এই যে পদ্মবিভূষণ এৱাৰ্ড এই পদ্মবিভূষণ এৱাৰ্ডটো 4জন মানুহে লাভ কৰিছে ঠিক আছে তো 4জন মানুহে পদ্মবিভূষণ লাভ কৰিছে তাৰপিছত 14জন মানুহে কি হৈছে পদ্মভূষণ উপাধি লাভ কৰিছে আৰু বাকী 94জন মানুহে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে আৰু এই যে 94জন মানুহৰ ভিতৰত 2জন অসমীয়াও আছে আৰু এই 2জন অসমীয়া কোন আমি লাহে লাহে গম পাম গতিকে ভিডিঅ'টো চাই থাকক নেক্সট হৈছে কি অশোক চক্ৰ এৱাৰ্ড এই এৱাৰ্ডটো বীৰসকলৰ সন্মানৰ কাৰণে দিয়া হয় যিসকলে আমাৰ দেশৰ ৰক্ষাৰ কাৰণে তেওঁলোকৰ প্ৰাণ আহুতি দিব লগা হৈছিল সেইসকল বীৰক লৈ এই এৱাৰ্ড দিয়া হয় আৰু এই বছৰ 2019ৰ কাৰণে কোনে লাভ কৰিছে নাইক নাজিৰ আহমদ ৱানী নামৰ এজন বীৰে লাভ কৰিছে তেখেতে কাশ্মীৰত এটা এণ্টি টেৰৰ এটা
এটা অপাৰেশ্যন হৈছিল সেই অপাৰেশ্যনটো 2018 চনৰ নৱেম্বৰ মাহত তেখেতৰ মৃত্যু হৈছিল যাৰ কাৰণে তেখেতক তেখেতৰ মৃত্যু বুলি কয় তেখেত শ্বহীদ হৈছিল যাৰ কাৰণে তেখেতক এই এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে নেক্সট আহিলে এতিয়া আমাৰ স্পৰ্টছৰ খবৰৰ বিষয়ে জানো স্পৰ্টছতো কেইবাটাও এৱাৰ্ড আছে সেইকেইটাৰ ভিতৰত প্ৰথমটো হৈছে কি ICC ইমাৰ্জিং এৱাৰ্ড 2019 ICCয়ে যি 2019 ইমাৰ্জিং প্লেয়াৰ এৱাৰ্ড দিছে সেই এৱাৰ্ডটো কোনে লাভ কৰিছে ঋষভ পন্তে লাভ কৰিছে 2019 ICC ইমাৰ্জিং প্লেয়াৰ এৱাৰ্ড অতি সৰুতে তেখেতে বহুত বেছি এচিভমেণ্ট লাভ কৰিবলৈ সক্ষম হৈছে বহুতকেইটা নেক্সট হৈছে কি ফাৰ্ষ্ট প্লেয়াৰ টু উইন অল 3 অফ টপ এৱাৰ্ডছ তো ক্ৰিকেটৰ যি 3 টপ এৱাৰ্ডছ কেইটা আছে সেই গোটেইকেইটা লাভ কৰি গোটেইকেইটা লাভ কৰা প্ৰথমজন খেলুৱৈ হিচাপে তেখেত পৰিগণিত হৈছে আৰু সেইজন কোন হৈছে সেইজন হৈছে আন কোনো নহয় বিৰাট কোহলি আৰু যি তিনিটা টপ এৱাৰ্ডৰ কথা কৈছে সেইকেইটা কি সেইকেইটা হৈছে কি টেষ্ট ক্ৰিকেটাৰ অফ দ্য ইয়েৰ সেইটো লাভ কৰিছে নেক্সটটো হৈছে ODI ক্ৰিকেটাৰ অফ দ্য ইয়েৰ সেইটো বিৰাট কোহলিয়ে লাভ কৰিলে আৰু নেক্সট ৰিচেণ্টলি কি হৈছে ক্ৰিকেটাৰ অফ দ্য ইয়েৰ এইটো বিৰাট কোহলিয়ে লাভ কৰিছে যাৰ কাৰণে ফাৰ্ষ্ট প্লেয়াৰ টু উইন অল 3 অফ টপ এৱাৰ্ড সন্মান লাভ কৰিছে নেক্সট হৈছে ফাৰ্ষ্ট এছিয়ান বেটছমেন টু স্ক'ৰ 2 ডাবল চেঞ্চুৰী আফটাৰ টাৰ্ণিং 40 সেইজন কোন হৈছে সেইজন হৈছে ৱাছিফ জাফৰ ক্ৰিকেটৰ গ'ল নেক্সট আহিলে কি অপাৰেশ্যন অলিম্পিক ষ্টাৰ্টেড ইন অপাৰেশ্যন অলিম্পিকটো কি হয় অপাৰেশ্যন অলিম্পিক যি অলিম্পিক খেলৰ কাৰণে যি কেইজন এথলীট যাব বা যিবিলাক প্লেয়াৰ যাব সেই প্লেয়াৰবিলাকৰ ট্ৰেইনিঙৰ কাৰণে এটা প্ৰগ্ৰেম ৰখা হয় যিটোক নাম দিছে অপাৰেশ্যন অলিম্পিক আৰু সেই প্ৰগ্ৰেমটো ক'ত ষ্টাৰ্ট হৈছে কেৰেলাত ষ্টাৰ্ট হৈছে নেক্সট আহিলে ষ্টেট গট হাইয়েষ্ট মেডেল ইন খেলো ইণ্ডিয়া ইউথ গেম খেলো ইণ্ডিয়া ইউথ গেম ৰিচেণ্টলি শেষ হৈ গৈছে আৰু তাতে কোনে চবতকৈ বেছি মেডেল লাভ কৰি টপ ৰেংকত আছে সেয়া হৈছে মহাৰাষ্ট্ৰ নেক্সট আহক এতিয়া কিছুমান ইভেণ্টৰ বিষয়ে যোৱা সপ্তাহত কি ইম্পৰ্টেণ্ট ইভেণ্ট ঘটি গ'ল সেইকেইটা হৈছে প্ৰথমটো হৈছে ৱৰ্ল্ড ইকনমিক ফৰামৰ ফৰাম ষ্টাৰ্ট হ'ল আৰু সেইটো ক'ত হৈছে ডেভছত ছুইজাৰলেণ্ডত আছে ছুইজাৰলেণ্ডৰ ডেভছত ষ্টাৰ্ট হৈছে ৱৰ্ল্ড ইকনমিক ফৰাম আৰু সেইটো 22 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে সেইটো ইভেণ্ট হৈ গ'ল নেক্সট হৈছে কি ছেকেণ্ড ৱৰ্ল্ড ইণ্টিগ্ৰেটেড মেডিচিন ফৰাম 2019 ৱৰ্ল্ড ইণ্টিগ্ৰেটেড মেডিচিন ফৰাম 2019টো আমাৰ ইণ্ডিয়াতে আৰম্ভ হৈছে গতিকে বহুত বেছি ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে সেইটো হৈছে ক'ত হৈছে গোৱাত নেক্সট বেলেগ মই ইয়াত কেটেগৰীত ভাগ কৰিব নোৱাৰিলোঁ এইটো কিছুমান বেলেগ হয় সেইটো কাৰণে সেইকেইটাৰ ভিতৰত চাওঁ আহক সেইকেইটা হৈছে কি 24 জানুৱাৰীটো আমাৰ ইম্পৰ্টেণ্ট মনত ৰাখিবলগীয়া প্ৰত্যেকটো ডে এটা বেলেগ ডে হয় কিন্তু 24 জানুৱাৰীটো এটা মনত ৰাখিবলগীয়া ডে হয় সেইটো হৈছে কি 24 জানুৱাৰীটো চেলিব্ৰেট কৰা হয় নেশ্যনেল গাৰ্ল চাইল্ড ডে হিচাপে পালন কৰা হয় ভাৰতত যি গাৰ্ল চাইল্ডে যি বেলেগ প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হয় তাৰ ওপৰত লক্ষ্য ৰাখি ডেটো পালন কৰিবৰ কাৰণে লোৱা হৈছে আৰু এইবাৰৰ যি থিম সেই থিমটো কি এম্পাৱাৰিং ইয়'ৰ গাৰ্ল চাইল্ড ইজ এম্পাৱাৰিং ইয়'ৰ ফিউচাৰ সেইটো হৈছে থিমবিলাক মনত ৰাখিবলগীয়া নেক্সটটো হৈছে ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন যাক চমুকৈ ইছৰো ছাকচেছফুলি লঞ্চ কালাম ছেট এণ্ড মাইক্ৰ'ছেট আৰ থ্ৰু PSLV C44 শ্ৰীহৰিকোটা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা PSLV C44 যানখনৰ কথা মনত ৰাখিব PSLV C44 কেতিয়াবা কুৱেশ্যনত আহে আৰু সেই PSLVখনে দুটা ছেটেলাইট লঞ্চ কৰিলে সেইকেইটা কি এটা হৈছে কালাম ছেট আৰু আনটো হৈছে মাইক্ৰ'ছেট আৰ এতিয়া কালাম ছেট এইটো ইম্পৰ্টেণ্ট কিয় হয় এইটো আমাৰ কাৰণে কালাম ছেটটো কি হৈছে এটা অতি অকণমানি এটা ছেটেলাইট হয় সৰু ছেটেলাইট হয় মানে এটকা যিটো মুদ্ৰা হয় এটকীয়া মুদ্ৰাটোৰ লগত যদি তুলনা কৰোঁ তাতকৈ অকণমানহে ডাঙৰ তেনেকুৱা এটা ছেটেলাইট হয় তো সেইটো কাৰণে ইমান এইটো এতিয়ালৈকে সকলোতকৈ সৰু আটাইতকৈ পাতলতকৈ সৰু এটা ছেটেলাইট হৈছে যাক APJ আব্দুল কালামৰ নামত ৰখা হৈছে কালাম ছেট বুলি আৰু ইয়াৰ এটা ইণ্টাৰেষ্টিং কথা কি ইয়াক কোনে ডেভেলপ কৰিছে কিছুমান স্কুলীয়া ষ্টুডেণ্টে ডেভেলপ কৰিছে
আৰু ইয়াকে এতিয়া মানে তাতে লঞ্চ কৰা হৈছে ইছৰোৱে ভৱিষ্যতৰ কাৰণে এনেকুৱা কিবা পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে তাতে লঞ্চ কৰা হৈছে সেইটো কাৰণে ই ইম্পৰ্টেণ্ট হয় কালামছেট আৰু মাইক্ৰ'ছেট দুইটা একেলগতে পঠাইছে নেক্সট হৈছে কি ৰিপাব্লিক ডে চিফ গেষ্ট প্ৰত্যেক বছৰে ৰিপাব্লিক ডেত এজন চিফ গেষ্ট মতা হয় আৰু এইবাৰৰ চিফ গেষ্ট কোন হৈছে সেয়া হৈছে চাইৰিল ৰামাফোৱা তেখেত কোন সাউথ আফ্ৰিকাৰ প্ৰেছিডেণ্ট হয় নেক্সট টু PM Modi started Pravasi Tirtha Darshan Yojana. Pravasi Tirtha Darshan Yojana এইটো বয়সীয়াল লোকৰ কাৰণে হয় বয়সীয়াল লোকবিলাকে যেতিয়া তীৰ্থযাত্ৰা কৰিবলৈ মন কৰে তেতিয়া তীৰ্থযাত্ৰা কৰিবৰ সুবিধাৰ কাৰণে তেখেতে এই যোজনাটো আৰম্ভ কৰিছে ইয়াৰ জৰিয়তে তেওঁলোকৰ যি লোকসকলৰ যি তীৰ্থযাত্ৰা কৰোঁতে যি খৰচ হ'ব সেই সকলো খৰচ কি হয় চৰকাৰে বহন কৰিব নেক্সট টু কি নেতাজী সুভাষ চন্দ্ৰ বসুৰ মেমৰিত এটা মিউজিয়াম এটা খোলা হৈছে সেইটো ক'ত হৈছে সেইটো হৈছে নিউ দিল্লীত নেক্সট টু কি অৰুণাচল প্ৰদেশ ডিক্লেয়াৰ্ড পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল এট এ ষ্টেট ফেষ্টিভেল পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেলটো হৈ আছে অৰুণাচল প্ৰদেশত আৰু সেই ফেষ্টিভেলটো অৰুণাচল প্ৰদেশে তেওঁলোকৰ ষ্টেট ফেষ্টিভেল বুলি ঘোষণা কৰিলে আৰু পক্কেখন ইয়াৰে কি হয় পক্কে এখন ৰিভাৰ হয় সেই ৰিভাৰখনৰ কাষতেই ফেষ্টিভেলটো হৈ আছে এইটোতো ৰিভাৰখনৰ কথা মনত ৰাখিব কেতিয়াবা ৰিভাৰবিলাক পক্কে ৰিভাৰ ক'ত আছে সুধি দিয়ে অৰুণাচল প্ৰদেশত আছে নেক্সটটো হ'ল তেলেংগানা ষ্টেটত কি কৰিছে মাইক্ৰ'ছফ্টে এটা পৰ্টেল ষ্টাৰ্ট কৰিছে কমাৰ্চ পৰ্টেল ষ্টাৰ্ট কৰিছে যিটোৰ জৰিয়তে হেণ্ডলুম উইভাৰ যিবিলাক হয় সেই হেণ্ডলুম উইভাৰবিলাকক এম্পাৱাৰ কৰিবৰ কাৰণে তেওঁলোকক সুবিধা প্ৰদানৰ কাৰণে তেওঁলোকে এটা পৰ্টেল খুলিছে যিটোৰ নাম দিছে কি re-weave.in সেইটোৰ জৰিয়তে যি হেণ্ডলুম ব্যৱসায়ীসকল হয় তেওঁলোকে তাতে কিনা বেচা কৰিব পাৰিব অনলাইনৰ কাৰণে আৰু ইয়াক ষ্টাৰ্ট কৰিছে ক'ত তেলেংগানাত ষ্টাৰ্ট কৰিছে নেক্সট হ'ল পাকিস্তান ডিক্লেয়াৰ্ড সুগাৰ কেন ড্ৰিংক এজ নেশ্যনেল ড্ৰিংক তো পাকিস্তানৰ নেশ্যনেল ড্ৰিংক কি সুগাৰ কেন ড্ৰিংক নেক্সট টু first city which named as first world capital of architecture for 2020 by UNESCO. UNESCO first capital of architecture ঘোষণা কৰিছে first capital of architecture কোনখন চহৰক কৈছে সেইটো হৈছে ৰিঅ' ডি জেনেৰিঅ' এতিয়া কিছুমান অসম ৰিলেটেড খবৰ প্ৰথম খবৰটো হৈছে সুপ্ৰিম কোৰ্টে ডিক্লাইন কৰিলে NRCৰ যিটো ডেডলাইন বহুৱা কথা আছিলে সেইটো বহুৱাটো তেওঁলোকে নাকচ কৰিলে আৰু এতিয়া ডেডলাইন আগৰটোৱে হৈছে এইটো জুলাই 31টো হৈছে ডেডলাইন আৰু যিটো ইলেকশ্যন প্ৰচেছ যিটো আমাৰ হ'বলগীয়া লোকসভা ইলেকশ্যন আহি আছে লোকসভা ইলেকশ্যনৰ প্ৰচেছটো তাৰ সমান্তৰালভাৱে চলি যাব কোনো NRC দিয়াৰ কোনো প্ৰভাৱ নপৰে বা ইলেকশ্যনত কোনো প্ৰভাৱ নপৰিবলৈ তেওঁলোকে সকীয়াই দিছে যাতে দুয়োটাই তেওঁলোকে সমান্তৰালভাৱে কাম চলাই যায় তাৰ কাৰণে আৰু যি আমাৰ লাষ্ট যি আমাৰ NRC লিষ্ট ওলাইছিলে তাতে যি 40 লাখ মানুহৰ নাম অহা নাছিলে সেই 40 লাখৰ ভিতৰত 36.2 লাখে তেওঁলোকৰ নাম ৰেজিষ্টাৰ কৰিবৰ কাৰণে তেওঁলোকে এপ্লিকেশ্যন দিছিলে আৰু তাৰে 2 লাখ এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা হৈ গৈছে নেক্সটটো আহিলে কি নেক্সটটো ফিউচাৰ অফ কমিটি অন ক্লজ 6 ইন আনচাৰ্টেইন যিটো ক্লজ 6ৰ কথা বাৰে বাৰে কৈ অহা হৈছে সেই ক্লজ 6টো ডিছকাছৰ কাৰণে আলোচনাৰ কাৰণে এখন যি কমিটি গঠন কৰাৰ কথা হৈছিল সেই কমিটি গঠন কৰিবৰ কাৰণে সেই তাৰ যিজন চেয়াৰমেন হয় আৰু লগতে আন সদস্যসকলে এই কমিটি গঠন কৰাক লৈ তেওঁলোকৰ নিগেটিভ ৰেছপন্স দেখাইছে এইটো গঠন কৰিব বিচৰা নাই আৰু চেয়াৰমেনজন কোন আছিলে MP বেজ বৰুৱা আৰু ফৰ্মাৰ প্ৰেছিডেণ্ট কেইজন হ'ল অসম সাহিত্য সভাৰ ফৰ্মাৰ প্ৰেছিডেণ্ট আছিলে তেওঁলোকে সেইকেইজন হৈছে ডক্টৰ নগেন শইকীয়া আৰু ডক্টৰ ৰংবং তেৰাং আৰু লগতে আনজন হৈছে এডুকেশ্যনিষ্ট মুকুন্দ ৰাজবংশী তেওঁলোকে গতিকে যিহেতু চেয়াৰমেনে ইয়াৰ কাৰণে বিচৰা নাই কমিটি গঠন কৰাটো গতিকে সেইকাৰণে কৈছে যে ফিউচাৰ অফ কমিটি অন ক্লজ 6 ইজ আনচাৰ্টেইন নেক্সট হৈছে ৰেলৱে পুলিচ ফ'ৰ্চ লঞ্চ জয়মতী বাহিনী ইন গুৱাহাটী আছাম
আসামত কি কৰিছে ৰেলৱে পুলিচ ফ'ৰ্চে এটা বাহিনী গঠন কৰিছে এটা বাহিনী লঞ্চ কৰিছে সেইটো নাম দিছে জয়মতী বাহিনী আৰু ই কি কৰিব জয়মতী বাহিনী মহিলা সুৰক্ষাৰ কাৰণে বনোৱা হৈছে যাতে মহিলাসকলে ৰেলত যাতে যাতায়াত কৰিবৰ কাৰণে যাতে তেওঁলোকে অসুবিধা পাবলগীয়া নহয় তাৰ কাৰণে লক্ষ্য ৰাখি জয়মতী বাহিনীটো গঠন কৰিছে আৰু ইয়াতে প্ৰথম গুৱাহাটীত দিছে আৰু নেক্সট মই অলৰেডি যিটো কৈছিলোঁ যে দুজন অসমীয়া পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে সেই দুজন কোন কোন সেইজন হৈছে এজন ডক্টৰ ইলিয়াছ আলী আৰু আনজন হৈছে ডক্টৰ উদ্ধৱ কুমাৰ ভৰালী আৰু ডক্টৰ যিজন ইলিয়াছ আলী তেখেত এজন পেছাত হৈছে চাৰ্জন ডক্টৰ তেখেতে পুৰুষৰ বন্ধ্যাকৰণৰ ওপৰত যথেষ্ট কাম কৰি আহিছে প্ৰচাৰ চলাই আহিছে বংশবৃদ্ধি ৰোধ কৰিবৰ কাৰণে সেইকাৰণে তেখেতক এই এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে আৰু আনজন হৈছে ডক্টৰ উদ্ধৱ কুমাৰ ভৰালী তেখেত এজন উদ্ভাৱক হয় এজন চাইণ্টিষ্ট হয় অতি কম খৰচতে কিছুমান যন্ত্ৰ পাতি তেওঁ উদ্ভাৱন কৰিছে যিটোৰ কাৰণে তেখেতে বহুত বেছি এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে অলৰেডি কমেও 20টাতকৈ বেছি এৱাৰ্ড তেখেতে লাভ কৰিছে আৰু এনেধৰণৰ প্ৰতিভাৰ কাৰণেই তেখেতক পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট খবৰটো আমাৰ একেবাৰে শেষৰ খবৰটো হৈছে কি DN চক্ৰৱৰ্তী ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী তেখেতক কি হৈছে অসমৰ আসাম ৰিপাব্লিক ডে জাৰ্নেলিজিম এৱাৰ্ড দিছে গণৰাজ্য দিৱসৰ সাংবাদিকতাৰ পুৰস্কাৰ দিছে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক আৰু আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নিশ্চয় নাপাহৰিব আৰু লগতে আমাৰ যিটো চেনেল নলেজ হাব চেনেলটোক যাতে ছাবস্ক্ৰাইব কৰিব নাপাহৰে আৰু কাষত থকা বেল আইকনটোতো ক্লিক কৰিব নাপাহৰিবই গতিকে আজিলৈ আহোঁ নমস্কাৰ